নমস্কাৰ গাইজ, আজি 17 এপ্ৰিল 3 বহাগ 2023 আৰু আজি ৰাতি 11টা বজাত খানাপাৰাত জুবিন গাৰ্গ লাইভ আছে আৰু মই থাকিম তাতে আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জুবিন গাৰ্গক লাইভ চাব পাৰিব আৰু ভিডিঅ'টো চাই থাকক। খানাপাৰাত জুবিনৰ প্ৰগ্ৰাম চাব হৈছে, জুবিন গাৰ্গৰ প্ৰগ্ৰাম চাব হৈছোঁ খানাপাৰাত, কিন্তু গাড়ী পাৰ্কিং পোৱা নাই। সেইফালে 6 মাইলৰ পৰা আৰু এইফালে খানাপাৰা ফ্লাইঅভাৰৰ পৰা পূৰা ব্লক, ৰাস্তাৰ দুটা চাইডে ব্লক। দেৰি হ'ল আহোঁতে, সেইকাৰণে এতিয়া পাৰ্কিং নাপাওঁ। বাপ, গাড়ী দুটা চাইডে পাৰ্কিং ফুল একেবাৰে। খানাপাৰা আৰু এইফালে 6 মাইল, খানাপাৰা আৰু 6 মাইলৰ মাজত খানাপাৰা ফিল্ড য'ত বিহুৰ প্ৰগ্ৰাম হয়। খানাপাৰাৰ পৰা 6 মাইল কোনো এটা জেগাত অলপ মানে গেপছ নাই যে গাড়ী এখন পাৰ্কিং কৰিব আপুনি। দেখিছে দুটা চাইডে, ইফালে যেনেকুৱা সিফালে এনেকুৱা ছেম, একেবাৰে ছেম টু ছেম। গাড়ী পাৰ্কিং ক'ত পাম, এইখিনিতো নোহোৱা নহয়। ৰক্ষা কিবা এটা পাৰ্কিং পালোঁ। এই ব্লেক কালাৰ গাড়ীখন ওলাব, এইখন গাড়ী ওলাই গ'ল। এতিয়া মই এখন পাৰ্কিং কৰি দিম। এইখন গাড়ী ওলালে মই এতিয়া ধুনীয়াকৈ পাৰ্কিং কৰি দিম। আৰে ভাই তাড়াতাড়ি ওলাই দিয়ক না, বেলেগে চান্স ল'ব আকৌ। ওলাই দিয়ক। এয়া গৈ আছোঁ প্ৰগ্ৰাম চাব। গাড়ীখন বেছি দূৰত পাৰ্কিং কৰি দিলোঁ, উপায় নাই, খোজকাঢ়ি যাই আছোঁ। মানুহ চাওক, জনসমুদ্ৰ মানুহ, ইমান মানুহ, বাপৰে মানিবলগীয়া। ৰাস্তাতে ইমান মানুহ আৰু ভিতৰত যে কি অৱস্থা হৈ আছে, ফিল্ডৰ ভিতৰত যে কি অৱস্থা হৈ আছে। গেটটো পালোঁৱেই বাৰু, এইয়া গেট আগত আছে মানুহ। ওলোৱা মানুহ যি মানুহ, সোমোৱা মানুহ একেই পৰিস্থিতি। এইয়া গেটখন পালোঁ, প্ৰৱেশ দুৱাৰখন পালোঁ। বাছ সোমাই আছোঁ এতিয়া। চাওঁ ভিতৰত কি কণ্ডিশ্যন হৈ আছে। ভিতৰত তামাম হ'ব। ইয়াত আকৌ চিকিউৰিটি, কটকটীয়া চিকিউৰিটি। জুবিনৰ প্ৰগ্ৰাম ভাই। এই লগৰ এজন লগ পালোঁ, ভাবিছিলোঁ একেবাৰে আগলৈ যাম, কিন্তু যিটো পৰিস্থিতি ভাই চায়ে ভয় লাগিছে। আজি আপোনালোকৰ মাজেদি আহিছোঁ, জানি তথাপি আপোনালোকক আগৰবাৰ পৰা মোৰ এখন ছবি ৰঘুপতি আহি আছে। আপোনালোকে যি ধৰণে আজিলৈকে এখন ছবি মৰম দি আহিছে, সেই মৰম এটা বিশ্বাস আপোনালোকৰ অনুৰোধ জনাইছোঁ। জনাবলৈ পাই অতি সুখী হৈছে। আৰু আজি এই মঞ্চৰ পৰা মোৰ ভাতৃপতি আমাৰ ৰঘুপতি ছবিখনৰ ডিৰেক্টৰ সুব্ৰত কাকতি এবাৰ মঞ্চলৈ হয়। সুব্ৰত কাকতি প্লিজ। এই আপোনালোকৰ সন্মুখত সুব্ৰত কাকতি। ধন্যবাদ, বহুত ধন্যবাদ আপোনালোকক। আমাৰ মাজত আছে পূৰণ কল্লবী, আপোনালোকে জানে। আৰু এয়া হ'ল ৰবি শৰ্মা, ৰবিদা আজি জুবিন গাৰ্গৰ প্ৰগ্ৰামত অহাৰ কাৰণ হ'ল ৰবি শৰ্মাৰ ফিল্ম এখন আহি আছে। ফিল্মখনৰ নাম হ'ল ৰঘুপতি। আৰু ৰবি শৰ্মা অকলে অহা নাই, পূৰা টীমটো আহিছে, ৰঘুপতিৰ পূৰা টীমটো আহিছে। আৰু এয়া আমাৰ প্ৰিয়ম পল্লৱী বাইদেউ, বহুত ভাল অভিনেত্ৰী হয় তেওঁক চবেই জানে। আৰু সেই ৰঘুপতি ফিল্মখনৰ প্ৰমোচনৰ কাৰণে আহিছে। আৰু ৰঘুপতি ফিল্মখনৰ জুবিন গাৰ্গে কণ্ঠদান কৰা এটা গান ৰিলিজ কৰিছে আজি, আৰু সেইকাৰণে জুবিন গাৰ্গৰ প্ৰগ্ৰামত আহি কেনে
এই গানটো আজি ৰিলিজ কৰি দিছে ৰঘুপতিৰ গানটো শুনিব আপোনালোকে ইউটিউবত পাই যাব বহুত ভাল গান হয় বহুতে ভাল গান জুবিন গাৰ্গ গাইছে নিশ্চয় ভাল নোহোৱাৰ কোনো কথাই নাই আৰু তাতে ৰবি শৰ্মা আছে তো গাইজ জুবিন গাৰ্গ লাইভ পাৰফৰ্মেঞ্চ দেখালোঁ আপোনালোকক ষ্টেজৰ ওচৰলৈ যাব নোৱাৰিলোঁ সেইকাৰণে পিকচাৰবোৰ ভালকৈ মই টানিব নোৱাৰিলোঁ একেবাৰে বেক চাইডৰ পৰা মই কেমেৰা মাৰি আছিলোঁ আৰু যিমানখিনি পাৰিছোঁ মই জুম কৰি দেখাইছোঁ আপোনালোকক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ জয় অসম